বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে নেকি PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰিছে। কিয়নো PM কিষাণ আঁচনিখন যেতিয়া 2019 চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল তেতিয়া ধৰক PM কিষাণ আঁচনিত খাজনা ৰচিদ নাইবা তেওঁৰ দেউতাৰ খাজনা ৰচিদ হ'লে আবেদন কৰিব পাৰিছিল। কিন্তু এতিয়া এইটো ছিষ্টেম আপডেট কৰি আৰু দুটা ডকুমেণ্টছ মেণ্ডেটৰী কৰিছে, যি দুটা ডকুমেণ্টছ হ'ল এটা হ'ল ৰেচন কাৰ্ড আৰু এটা হ'ল আধাৰ কাৰ্ড। ৰেচন কাৰ্ডটো তেতিয়াই মেণ্ডেটৰী হ'ব ধৰক আপোনাৰ নিজৰ মাটি যদি আছে আপোনাৰ নিজৰ নামত, তেতিয়াহ'লে আপোনাৰ আবেদন কৰোঁতে ৰেচন কাৰ্ড মেণ্ডেটৰী নহয়। কিন্তু আপুনি যেতিয়া আপোনাৰ দেউতাৰ নামৰ মাটি দি আপুনি PM কিষাণ আঁচনিত আবেদন কৰিব, তেতিয়া আপোনাৰ ধৰক বাই ককাই 5টা আছে, আপোনালোকে বাই ককাই 5টা একেলগে যেতিয়া আবেদন কৰিব যাব, তেতিয়া আপোনালোকৰ বেলেগে বেলেগে ৰেচন কাৰ্ড থকাটো মেণ্ডেটৰী। তেতিয়া আপোনালোকৰ আবেদন কৰোঁতে ৰেচন কাৰ্ডটো দিব লাগিব। আৰু আধাৰ কাৰ্ডটো এতিয়া মেণ্ডেটৰী সকলোতে হৈ গৈছে, ক'বই নালাগে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।